মুছলপুৰ জিলাৰ 4টা সমষ্টি লৈ পেলাই আশীৰ্বাদ যাত্ৰা। এই আশীৰ্বাদ যাত্ৰাত আমি সফল হৈছে বুলি আমি ক'ব পাৰোঁ। হাজাৰ হাজাৰ থাউজেণ্ডছ অফ মানুহ সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। ইয়াত সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে। আমাৰ BPF দলৰ যিটো আশীৰ্বাদ ৰেলী আমাক সহযোগ কৰিছে। তো ইয়াত আমি ক'ব পাৰোঁ যে মুছলপুৰ জিলা হিচাপে যিখন 4খন সমষ্টি, কখলাবাৰী সমষ্টি, ধীৰা সমষ্টি, বাগানপাৰা সমষ্টি আৰু মুছলপুৰ সমষ্টি, এই 4টা সমষ্টি জয়ী হোৱাটো আমি আজিৰ দিনত 100% চিয়'ৰ বুলি আমি ক'ব পাৰোঁ আৰু আমি জিকিমে। যিহেতু আমি যিটো দেখিবলৈ পাইছে মানে ইয়াত মানে 4টা সমষ্টি লৈ পেলাই কমত 15,000ত কমত ৰাইজ 15,000তকৈ বেছি ৰাইজ আহিছে ইয়াত আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে, সকলো জাতি জনগোষ্ঠীৰ মানুহ পাৰ্টিচিপেট কৰিছে আমাৰ এই আশীৰ্বাদ ৰেলীত। কথা সেইটোৱে। কোনে? নাই নাই নাই, কংগ্ৰেছেতো দিবই লাগে হিচাপততো 40টা সমষ্টিত। ইমান ডাঙৰ পাৰ্টি, নেশ্যনেল পাৰ্টি, যদি BTC 40টা সমষ্টি খেলিব নোৱাৰে এইটো পাৰ্টিয়েই নহয়, নেশ্যনেল পাৰ্টি হয়, খেলিব লাগে। খেলাৰ এইটো কংগ্ৰেছ 40টা সমষ্টিত খেলিছে বুলি আমাৰ BPF হিচাপে কিবা যে ক্ষতি হ'ব সেইটো নহয়। চবে খেলাৰ অধিকাৰ আছে, খেলক। BJPও খেলিব, কংগ্ৰেছো খেলিব, UDFও খেলিব বুলি আমি জানো। ৰাইজৰ দল আছে বা অসম জাতীয় পৰিষদ দল আছে, CPM আছে, অসমত যিমান ৰাজনীতি পাৰ্টি আছে চবেই খেলিব পাৰে। জনগোষ্ঠী লগ হৈছিল সেইদিনা দীপেন বড়োৰ লগত, কিন্তু আপুনি নাথাকিলে। বড়ো সমাজত অকল 16টা আছে নেকি? আপুনি নাজানে না? আমিহে জানো বড়ো সমাজৰ কিমানটা অৰ্গেনাইজেশ্যন আছে। যেন হওক, এইবিলাক কৈ লাভ নাই। এইবিলাক 16টা 17টা 26টা মেলা আছে। কাক? আমিতো আপোনালোকে এইবাৰ চাওকচোন একবাৰ। মই এইবিলাক তৰ্ক বিতৰ্ক দিবলৈ মন নাই। মই এইবাৰ UPPLয়ে এইবাৰ ইলেকশ্যনত ইহঁতৰ অফিচটো ক'ত এইটো অলপ দেখাই দিয়কচোন। UPPLৰ পাৰ্টি অফিচ ক'ত পৰা কৰে এইটো অলপ দেখাই দিয়কচোন। UPPLৰ ক'ত অফিচ আছে, UPPL পাৰ্টিৰ অফিচ ক'ত কৰে এইটো অলপ দেখাই দিয়কচোন। আপোনালোকে ক'ত কৰে আপোনালোকে দেখা নাই? আহছোঁ মানে UPPL মানে আহছোঁ ক'ত? এই কোকৰাঝাৰ হ'ল হেড অফিচ UPPL অফিচ দেখাওকচোন। UPPLৰ হেড অফিচ কোকৰাঝাৰত ক'ত দেখিছে? এইবিলাক কি? এইবিলাক 16টা 26টা খোৱাটো বাদ দিয়ে। আমি BPFে অকলে নিৰ্বাচন খেলিব, এইটো ফাইনেল। যাম মই কাৰোবাৰ ৰিমোটত থকা মানুহ। এইবিলাক কিয় কয়? কোন কৈছে? মই কাৰোবাৰ লগত কথা পতা মানুহ? আমি হ'ল BPF এতিয়া অকলে, কাৰো লগত মিত্ৰতা নাই আৰু নকৰিব। মই এইবিলাক চিগনেট মই নাজানো। মোবাইলটো মোৰ লগত চামচি একটা থাকে, এই নামটো জানো মই, বেলেগ মোবাইলৰ নাম নাজানো। কি মোবাইল নাম্বাৰ থাকে এইবিলাক মই নাজানো। GSPৰ লগত আলোচনাটো কণ্টিনিউ হৈ আছে। মুঠতে ফাইনেল পজিশ্যনত অহা নাই, হয় কথা পাতিছোঁ আমি GSPৰ লগত। কি এপইণ্টমেণ্ট হ'ব এতিয়া কি এপইণ্টমেণ্ট হ'ব? কি BCDCটো ইলেকশ্যন হ'ব লাগে, আমিও ডিমাণ্ড কৰি আহিছোঁ। এইবাৰ নতুন চৰকাৰ অহাৰ পিছত এই BCDCটো ইলেকশ্যন হ'লে ভাল হ'ব, এইটো বেয়া নহয়। তাৰমানে আমি বনাইছোঁ এইটো
যিহেতু বি টি চিত পঞ্চায়ত ছিষ্টেম নাই সেইকাৰণে আমি যদি পঞ্চায়ত নাই তেতিয়াহ'লে বি চি টি চি বনাব লাগে যাতে আমাৰ যিটো কাম কৰা এইটো গ্ৰাছৰুট লেভেললৈকে যাতে যাব পাৰে তাৰ কাৰণে বি চি টি চি বনাই আচ্ছা দিলীপ শইকীয়াই এটা কথা কৈছে বি পি এফ আমাৰ সৰু ভাই আমি সৰু ভাইক লৈ চলিব লাগিব সেনেকৈ মই সৰু ভাই হয় আপুনি ডাঙৰ বি টি চিত আমি ডাঙৰ বি টি চি ক্ষেত্ৰত আমি সৰু নহয় আমিয়ে ডাঙৰ তাৰমানে দিলীপ শইকীয়া ছাৰ কিবা মিত্ৰতাৰ ইংগিত দিছে নেকি আপোনাক সৰু ভাই যিহেতু কৈছে দিলীপ শইকীয়া মোৰ লগত কেতিয়া কথা পাতিছে কথা পাতিলে ক'ব পাৰিলে হয় দিলীপ শইকীয়া মোৰ লগতো কথা পতা নাই নহয় কোন সৰু কোন ডাঙৰ তেতিয়াহে গম পাব মই কিয় ক'ম এই বি টি চি হ'ল বি টি চি ইলেকশ্যন হ'ল প্ৰমোদ বড়োৰ লগত আৰু এই বি টি চিখন চলাই আছে প্ৰমোদ বড়োই প্ৰমোদ বড়োক গালি নিদিয়ে এই ডিছপুটটো গালি দি কিবা লাভ আছে আপোনাৰ ক'ত বুজাবুজি নাই আৰু বি টি চি চলাই আছে প্ৰমোদ বড়ো ইয়াক গালি নিদিয়ে এই ডিছপুট দিল্লী গালি দি কিবা লাভ আছে তোৰ হা চৰকাৰ গঠন হোৱাৰ পিছত আপোনালোকৰ কাৰ লগত থাকিব আয়া চৰকাৰ গঠন হোৱাৰ পিছত কাৰ লগত থাকিব মই অকলে আছে চৰকাৰ তাই ছাৰ বিজেপিৰ লগত ভিতৰুৱা বুজাবুজি আছে নেকি নাই এইবিলাক নাই এইবিলাক কৈ লাভ নাই ৰে এই 24-25 সিফালে যাব এটা সমষ্টিত খেলিব নে দুটা সমষ্টিত খেলিব দুইটা যদি আছে তিনিটাও খেলিম কিন্তু দুটাই নিয়ম আছে এইটো মই ঠিক কৰা নাই ফেৰেংগা য'ত খেলিব তাতে মই যাব ফেৰেংগা ধেমাজিৰ মানুহ না তাক খেদিব লাগে ফেৰেংগা ইয়াৰ ভোটাৰ নহয় কিহৰ ভোটাৰ হিচাপ দি আছে সি খেলকচোন আহক ফিল্ডত ফেৰেংগা এইবাৰ আপোনাৰ নিজৰ জেগা ধেমাজিত ফাটাই দিম মই ছাৰ প্ৰমোদ বড়োৱে কৈছে ছিংগুল ডিজিট পাব বি পি এফে এইবিলাক সুধি নাকি প্ৰমোদ বড়ো নিজে ছিংগল ডিজিটো হ'ব না নাই সন্দেহ আছে মোৰ আচ্ছা ছাৰ প্ৰমোদ বড়ো এতিয়া অসহায় হৈ পৰিছে নেকি প্ৰমোদ বড়ো কি হৈছে হোৱা নাই প্ৰমোদ বড়োৰ লগত সোধক মই একো নাজানো যাত্ৰাৰ পৰা আপুনি কি মানে আমাৰ আশীৰ্বাদ যাত্ৰাটো ছাকচেছফুল 100% ছাকচেছফুল আৰু আমি জয়ী হোৱাটো কাটাং বি পি এফে এবছলিউট মেজৰিটি পাব বাছ ছাৰ আপোনালোকে ৰাইজৰ আশীৰ্বাদ লৈছে নে ভগৱানৰ আশীৰ্বাদ লৈছে ৰাইজৰো আশীৰ্বাদ লাগিব ভগৱানৰো আশীৰ্বাদ লাগিব দেই থেংক ইউ